ভিডিওটো দেখি আপোনালোকে নিশ্চয় গম পাইছে এই ভিডিওটো কৰ হয়। এই ভিডিওটো হৈছে ৰাজীৱ হদিয়াদাৰ মৃত্যুৰ আদ্য শ্ৰাদ্ধৰ হয়। পিছে ইয়ালৈ মই যোৱা নাছিলে, মোৰ মিষ্টাৰ গৈছিল। তেখেতে অকণমান ভিডিঅ' কৰি আনিছিল। তেখেত গৈ কৈছে যে ইমান ভাল লাগিছে, ইমান মানুহৰ সমাগম। এইবোৰ দেখিবলৈ পালে একচুৱেলি সঁচাকৈ মনটো ভাল লাগে। এয়া হৈছে ৰাজীৱদাৰ বৌ। তেওঁ সকলোকে যাক যেনেকৈ পাৰিছে সকলোকে মাত এষাৰ দিবলৈ চেষ্টা কৰিছে। এয়া গায়ন বায়ন তেওঁলোকে সাজু হৈছে ধুনীয়াকৈ এতিয়া পৰিৱেশন কৰিবলৈ। কিন্তু সঁচাকৈ ৰাজীৱদাক ভাল পোৱা মানুহ বহুত আছে আৰু তেখেতে জীয়াই থাকোঁতে ইমান মানুহৰ ধৰক মৰম আদৰ পাইছিল। নাই পোৱা বুলি মই নাই কোৱা, কিন্তু তেখেতৰ মৃত্যুৰ পিছত তাতকৈ বেছি পাইছে। অৱশ্যে তেখেতে য'ত আছে ভালকৈ আছে বুলি মই ভাবোঁ আৰু তেখেতে তাৰ পৰাই যেন সকলোকে দেখি আছে তেওঁ কিমান মানুহে অন্তৰৰ পৰা ভাল পাইছে। আৰু এয়া যে দেখিছে, এয়া হৈছে কোনো কাকো প্ৰাইভেটলি মতা নহয়। ইয়াত চব মানুহ যি মানুহ গৈছে চবেই নিস্বাৰ্থ মনে গৈছে তেওঁ সকামলৈ। মই সকাম বুলিয়ে কৈছোঁ, যিহেতু ইমান মানুহে নিস্বাৰ্থ মনে এজন মানুহক কিমান ভাল পাইছে আৰু যাৰ কাৰণে সকলো মানুহে ইমান হাবু ডাবু কৰি গৈছে। ৰাস্তাতটো বহুত ভিৰ হৈছে, মোৰ মিষ্টাৰে কৈছে। আৰু ইয়াত বহুত ধুনীয়া, পৰিৱেশটোও বহুত ধুনীয়া আৰু গ'লে যেন থাকিবলৈ মন যায়, আহিবলৈও মন নাযায়, এনেকুৱা হৈছে। তাতে প্ৰসাদ বিতৰণী কক্ষটো দেখিছেই নহয়, বহুত ডাঙৰ। আৰু যাতে সকলো মানুহে প্ৰসাদ পায় তাৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধ, ডেকা, গাভৰু, ল'ৰা ছোৱালীয়ে সকলো ইমান ধুনীয়াকৈ নিয়াৰিকৈ প্ৰসাদ বিতৰণ কক্ষত আছে, যাতে সকলোৱে এভাগ প্ৰসাদ খাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে। তাৰ উপৰিও ভাত আৰু চাহৰ ব্যৱস্থাও বহুত ধুনীয়াকৈ কৰিছে আৰু ভাতৰ ব্যৱস্থাটো বহুত সোনকালৰ পৰাই ইয়াত খোৱা বোৱাৰ ব্যৱস্থা কৰিছে, যাতে যিসকল লোকে সকাম খাবলৈ আহিছে যাতে তেওঁলোকে ভাতমুঠি ভালকৈ খাই যাব পাৰে তাৰ প্ৰতি তেওঁলোকে বহুত লক্ষ্য ৰাখিছে। বিশেষকৈ শদিয়াবাসীৰ কথা কৈছোঁ, তেওঁলোকৰ মৰম ভাল পাবোৰ কিমান নিস্বাৰ্থ এইখন সকামতে ধুনীয়াকৈ দেখাই দিছে। ইয়াতে মৰা ফটো কেইকপি মানুহ মই আপোনালোকক দেখুৱাই দিছোঁ।